11 তাৰিখে আহক সকলো ৰাইজ মঙ্গলদৈ গান্ধী পাৰ্কলৈ। আপোনালোকে হয়তো কালিৰ খবৰটো সকলোৱে পাইছে। বেয়া লাগিছে সঁচাকৈ, কাৰণ দুজন অসমীয়াক বহুত বেয়াকৈ হত্যা কৰা হৈছে। আমিও এজন হয়, সেয়া হ'ব নালাগিছিল। কাৰ্বি নৰবিকাশ কেইটাই ভাবিব লাগিছিলে। সেইবাবে আজি আমি ওলাই আহিলোঁ মমবাতি হাতে। আমাৰ লগতে ওলাই আহিল চিপাঝাবাসী ৰাইজ। তেওঁলোকেতো নোকোৱাতে থকা নাছিল। তেওঁলোকে বাৰে বাৰে অসমীয়া পৰিচয় দিয়াৰ পাছতো এনেকুৱা যে হৈ যাব, এনেকুৱাকৈ যে মাৰিব, এইটো ভাবিব নোৱাৰা কাম কৰিব। নিজৰ মা দেউতাৰ পৰিচয় দিয়াৰ পাছতো এনেকুৱা যে কৰিব, কোনে ভাবিব পাৰিব? ইমান ডাঙৰ কাম এটা কৰি দিব। আমাৰ উপায় নাছিলে। শেষত আমি মমবাতি হাতে হাতে লৈ মৌন প্ৰাৰ্থনা কৰিলোঁ, তেওঁলোকৰ যাতে আত্মাই শান্তি পায়। ভিডিঅ' কেমেৰা ৰেডি কৰি দিওঁ। সামাজিক ক্ষেত্ৰত বা হিচাপে দেখা পাইছো, তেওঁলোকক আমি ধন্যবাদ লাগে। আৰু আমি সজাগ হোৱাৰ সময় হ'ল। অগ্নিসকল, আমাৰ মাতৃসকল, আমাৰ বাইদেউসকল সুৰক্ষিত নহয়। আজি যদি কোনোবা স্কুলত চাকৰি কৰিব গৈছে, তাত তেওঁ ধৰ্ষিতা হৈছে। অৰ্ণমাই বৰাৰ দৰে এগৰাকী। শেষত আমাৰ চেনেলৰ পৰা এটা অনুৰোধ, যাতে পিছলৈ এনে কাৰ্য কেতিয়াও নচলে। ধন্যবাদ।